দিছতে পেটে তোমাক বলে ফোন করছিল ফোনটো লাগানোর কারণে মোটাতে মারছিল আমার ঘরে বলে আইছে তুমি মুখা গিয়া বাগা দিছো জি কি পেয়া আইছে এই গরমত কুরমা হয় লাশর মান না পে আর এই গরমত মরবার সময় আর তাতে কুরমা হইবারছি আইবা না কে বলি কো কি কথা হবাইছো তুমি ইমান দিন মোর পেটে রেবা করছি মই ঠিক কেন হাক দাও এমান জুরা তুমি মানুলি বয়া পাও তুমি নিজে ফোন করি কিনে কও বয়া পাও কথা না দেখছো না লাইনটো নাই মই এটা জ্বলা অস্ত্রীয় পরাদি পড়ি আছো হাঙ্গাই বাউডল লব লাগা আছি তাতে পেয়া আইবা করছি এই গরমত কি করবে কুরমা খাবা মই কবা নরু আর তুমি একো বুঝিয়ে নাপাও রবা মই দেউতা কও এই লাইন দেলে মুঠেও কথা গিলা বুঝিয়ে নেবে কি করে সালা কি কে গেল নাকি এই সাথে ভালছি যাই যাই দেখবো নরিয়ে আমাকে কি মেলার উঠাবো দেখবি এইবার বইলছো ভাল করে দিনটো বইম এতে ভাল বইম ভাল হাগিম আজি আজি হাগার বিশ্ব রেকর্ড করিম গিনিস বহুত নাম লিখিম হাগি ফেলাই বইয়া মইয়ে মই চালো কালি কঁঠালটো নাখাইছো আকলা এটা কঁঠাল ফল বুগিন আছো তা হাগি ফেলাই আর তাকে গৌরব কৰি আছো সেরা কোন হল মই ও দেউতা আপনি কি গোটাই দিনটো এতে বই দেখবো নাকি অলপ উঠা উঠি করো পেয়া আইছে বলে আহা উঠিও নরদে মাই মই আজি আর দেখছে পেটটো কেনা লাগি আছে আরে গরম ফলত কি মরবে এই গুরম লাইভে নে বিগুর মছিস আইলো মো নরু মই এতে বইছো আজি আপনার বাতের ফুটা পড় সমাতে কথা ঘরখানত তো ময়ে বইবা লাগা আছি জি করে কইছে কও কি করে হ্যাঁ আরু লাগছি খোদই বাহ 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 ক হা মাইছে ৰুক যাবা হয় নেকি দে দে হ'ব দে যাওঁতে কি হ'ব তিৰি যাবা ৰচি মাগছৰ ঘৰত মেইন প্ৰব্লেম ঘৰত যাই মই ভাত বনাতো এনে এই গৰম তাতে যাৰ ভাত বনাব লাগিল দেখাই মাতি আছিল মোক বহুত দিনৰ পৰাই আজি দেখাত তাতে মিলাব লাগিব দেখাক এটা ফোন কৰোঁ হাউ সাদুন সারে রুকে ফোন মারলা হ্যালো স্যার ও দেখা ও করেছে মই ঘৰতে নেব হে গৰম না হে ঘৰতে আছো আরে বা আপনি যে ইমান দিন ডিউটি দেখা নাই ইউটি মানে স্যার এই যে হরবারে বাইরে তোলবা লাগাই বহেছি গৰমটো দেখছিয়ে জুই লাগা দিছি হলেও ডিউটিত আহিবা লাগে না আপনি গমে পাই কিমান কাম থাকে অফিসত নহয় স্যার এটা মোৰ প্ৰাইভেট বেমাৰ হৈছে গোটা হাংগাই খৰ হৈছে স্যার সেইকাৰণে আর ডিউটিত জানাই তো খৰ বেমাৰটো বিউপি যোৱা বেমাৰ ও খৰ হৈছে নেকি আচ্ছা আচ্ছা ডক্টৰক দেখা ল'ব বাকী সেই আপুনি যে মোক কৈছিল আপোনালোকৰ ঘৰত যোৱাৰ কাৰণে এই আজি মানে অলপমান ফ্ৰী সময় পাইছো আজি যাম দিয়ক নহ'লে একবাৰ আজি আজি ভাত খোৱাকৈ আহিব নাকি অঁ ভাত খোৱাকৈ যাম স্যার আমার কিন্তু এসি নাই এসির ব্যবস্থাটো নাই বুঝি পাইছি না এই এচি নালগে বিছনি হ'লে হ'ব হ'ব দিয়ক বাৰু ঠিক আছে অঁ হ'ব দিয়ক মই যাই আছোঁ মানুহ মৰবা ধৰিছে গৰমত আৰু কুৰ্মা খোৱাৰ উৎপত্তিটো চাওঁ এন্ধৰ অ দে সোনকালে আ দেখানে ৰ'দটো কেনেকে ওলছি দে কোনি বাবু আহিছে বোলে আমাৰ ঘৰত মাইতে জগন্নাথত গেছি বোলে ফুৰবা বাবু সেইকাৰণে আমাৰ ঘৰত চাদিন মান থাকাকে আহিব তুমি কি কৰিলি নহয় অলপ বজাৰ চজাৰ মানে কৰিয়া লাগে মই কি ভোজ পাতছো নেকি মই মোৰ ভোজ খাবা আহিছে চবে মাছৰ উজা নাহা দিছে দেখোন আমাৰ তাত কেনেকে হ'ব এই গৰমত মই থাকিব পৰা নাই কুৰ্মা খাবা কি ঘণ্টা কৰবে আহে মই ক'বা নোৱাৰো মানিকিলা তাৰমানে তুমি মোৰ বাবু হ'লে তুমি বেয়া পাও বেয়া পোৱা কথা নাহে কিছুমান চিষ্টেম আছে মানুহ ওলব পৰা নাই এই গৰমত এটা কুৰ্মা খাবা বেয়া করছি তোমার ভাইয়েরে সেফালে সার আহি আছে সেফালে পেহা আহি আছে মাছৰ উজা নাহা দিছে দেখোন কি কৰো মই ক'ত মাৰো মই মানুহ ঘৰত মানুহ নাই তে গৰু হইব নেকি গৰু নহয় এই গৰমত কাউৰ কুকুৰ ওলব পৰা নাই তোমাৰ মানে কোনো কথাই মিলে নাই সবতে আপত্তি তোমাৰ পঠ্যাকা তুমি জি কৰা এও মানে কথাগিলা বুজি নাপায় বাবা এই ৰাতিপুৱাৰ বৰ শান্তি পাই আছো মই তা হাগাত টেবলেট আনি দিয়ে নৰু নলিবে তোক কোনে কথা খাব দিছিল কচোন দেউতা যোৱাকালি এটা কথা লাখ লাগ গৈছে এই গৰমত তোৰ হাগা নহয় কাৰ হ'ব কি কবি বাবা জি বেহান বান বেলিলো আৰু এই লোকটোই খালাক মোক ৰাতিপুৱাৰ পৰা কেইবাৰ গেলো হিচাপে কৰিব পৰা নাই ও কি হে গুরমা
কিহৰ হিচাপৰ কথা পাতি আছে গুৰুমা আছি কি হৈছে আপোনাৰ তিৰিকে হাগা চব তিৰিকা গৈছে পেয়াও ভাল হৈছে তই গৰমে গৰমে মানুহ ওলবা নৰা আজি তুমি আৰু কুলমা খাবা আহিছো বাপৰে বাপ তথাপি আহিছো আজি মোৰ ভাল লাগছি দে এই বাবা ময়ো তাড়াতাড়িকে আহিব লগা হ'ল এই পেহীৰ লগত মস্ত কাজিয়া এতিয়া দিৱসে দিব লগা হয় নেকি তাকে চিন্তা কৰিছো ৰ গুৰুমা ইগলা কথা নকব আপনি এখন গাঁও গামবুঢ় মোৰ মান সন্মানৰ কথা আছে সিটি কথা নকব এই নহয় গুৰুমা এতিয়া এই বয়সত এই বুঢ়া বয়সত কোনে মোক আপি দিব নকৰো দক সেইগিলা নহয় কিন্তু হ'ল বুলি আপোনাৰ লগত তাকে আহিলো একবাৰ খানা চানা খাই যাওঁ বোলো বাকী বেয়া গৰমে গৰমে আছো কঁঠাল অলপ খাই ল অ দেউতা কালি এটা কঁঠাল আছে নহয় বেয়া কাটি পেলাই দি গুৰুমা কঁঠাল খাই ল বৰ সৎ পাবো কি সুন্দৰ কঁঠাল না কথা আৰু গুৰুমা খাওঁ না আপনি বহু মই কঁঠালৰ ব্যৱস্থাটো কৰি আনো ৰ'ব আচ্ছা এই বাবা এই বৰ গৰম এই কঁঠাল চঠাল নাখাওঁ দা ডাইৰেক্ট ভাতকে খাম অ বেয়া কি হে ঘৰৰ পৰা খালি গাইছে নেকি হে অ নহয় ৰ'বা মাইনা এই কঁঠালৰ কথা শুনি পেলাই গৰমত থাকিব পৰা নাই এই চলা পিন্ধি আহিছিলো ৰ'বা ঘৰৰ পৰা ইয়াতে থৈছো যাচোন চাহ বনাওঁগে বেয়া কাৰণে অ তে আপুনি মই চাহ বনাই লৈ যাওঁ অ যা বাকী বেয়া ঘৰত দেই ভালে আছে নে কিবাকে ডেকা অ ডেকা ডেকা আছা আছে আহিছো আছা বেয়া অলপ আনি চাহ 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 বহ 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 বাপৰে বা এই গৰমত আছি উঠক আৰু বিৰাট গৰম কিন্তু বিৰাট গৰম কেনেকুৱা খানা খাবা আছে আপুনি হ'লেও ঠাণ্ডা আছে এতিয়া অলপ ঠাণ্ডা আছে ন অলপ ঠাণ্ডা আছে ঘৰত লাইনটো নাই নহয় তাকেতো লাইনটো আহিব দিয়ক বেয়া লাগে অ ভাল লাগছে না গন মাছি ডেকা কোন মাছে বাবা এই এখেত ছাৰ এখেত মোৰ অফিচৰ বছ আৰু এখেত মই পেটাক আচ্ছা, আচ্ছা। পেটাক এই সেই আপোনাৰ লগত এটা কথা আছে মোৰ আচ্ছা কথাটো কম বাৰু অলপমান ৰেষ্ট লৈ লওক আপুনি হ'ব কথা নাই বহুত গৰম আজি মানে আচ্ছা ডেকা বাকী খানা পিনাটো ৰেডি হ'ল কিজানি আৰু এই হাঁহৰ মাংসখনত অলপমান জ্বালাটো কম বুলি ভাল পাওঁ মই হাঁহৰ মাংস মানে হাঁহৰ মাংস মানে মই আপোনাক আগতে কৈছো যে মই যি টি মাংস খাই ভাল নাপাওঁ ষ্টেণ্ডাৰ্ড মাংস লাগে বাবা এই ছাৰে ঠিকে কথা কৈছে এই তই তাড়াতাড়ি যা পথৰত গেলি পথৰৰ পৰাই লৈ আহ পটাপট মতা হাঁহ খাই পেলাই ময়ো ভাল পাব দেই হাঁহৰ মাংস খাবা আছে বেটা এই গৰমত মোৰ পেট মই মতা হাত হয় তো খা নহয় আজি কচি দি বাহ ভৰাই দিম ডেকা ডেকা কি ভাবি আছে আপুনি ছাৰ হেৰি মানে ভাবা একো নাই মানে হাঁহকেইটা পথাৰত গেছিতো খেদি আনোতে অলপমান টাইম লাগিব তেওঁ এটা কাম কৰ লোকেল মুৰ্গী আন চবৰ পৰা লোকেল মুৰ্গী মানে এটা কথা লোকেল মুৰ্গী মই নাখাওঁ মানে লোকেল মুৰ্গী মোক খেদছিল একবাৰ কৰি থাকোঁতে তেতিয়াপা নাখাওঁ মই খেদছিল মোক মই এতিয়া বিপাঙত পৰি গৈছো চাহ পেয়া কিবা এটা উপায় দিয়া মোক নহ'লে নিৰামিষে কৰি দিওঁ নেকি এটা কাম কৰিব পাৰে পাঠা হ'লে খুব ভাল লাগে কিন্তু পাঠাও খাব পাৰি এন্দাই মানে আজি খাওঁ বুলিয়ে আহিছে ৰ বচা বাবা কথা নাখাওঁ খাচী তেলটো মাছ দালি দি কোমৰা দি বনোৱা খাবা বৰ খুদ ফিঙে খাই ভাল হ'ব আজি বম ডাঙৰ পাৰা লৈছো বাকী ডেকা এখেত আপোনাৰ দেউতা নেকি দেউতাই এইটো মোৰ আচ্ছা কিন্তু দিনটো লেট্ৰিঙতে যাই আছে আজি ৰাতিপুৱাৰ পৰাই হাগিয়ে আছে কিন্তু খকটো হৈ নমৰে ছাৰ আপোনাৰ গা বেয়া হৈছে নেকি এই বাবা নকপি ৰাতিপুৱাৰ বাই তাই যাই আছে আপুনি বহক বহি লওক আৰু লাগিলে বহক বহক নৰুৱাই বহিবা গা বেয়া বেয়া মানে কঁঠাল খাইছিল যোৱাকালি সেইকাৰণে চিল কৰিব লাগিব নেকি আপুনি কিবা এটা মোক ইম্পৰ্টেণ্ট কথা ক'ম বুলি কৈছিলে আচ্ছা আচ্ছা ইম্পৰ্টেণ্ট কথাটো হ'ল কি শুনছ বাবা আহিব লাগা বাবা আছ আহিলো কিন্তু এই আকৈনে পাৰা এটা আহিছিল লৈ আহিলো হয় নেকি আগজোৰাই আছিল এটা হাপাই খালা হাপাই নিলা ডেকা ক'ত চাপা Sir, actually, Hapa is emotion. When Soli bole bhat na khain, then Mark is coming, is going. Je Hapa si, bhat khamai na. Nohole kamra butu. Teta Soli bole bhat khain. Hoite? আচ্ছা হাপা সেইটোৱে মানে তে আপোনালোকে বহক মই অলপ ভাতৰ ব্যৱস্থা কৰোঁ ন দে পাৰা আনিছে এতিয়া ভালে হৈছে পাৰা দিও পাৰিব পাৰি আৰু বতৰৰ ফল বতৰত খাব লাগে পাৰা কিন্তু খাব পাৰি দিয়ক ছাৰ মানে গৰমত পাৰা খোৱাটো বিৰাট ভাল মই আজি প্ৰেছাৰ টেবলেটো খাই আহিছোঁ একদম চাফা হৈছে আচ্ছা আপোনালোকে বহক মই মছলা পাতি যোগান কৰোঁ হেৰি বাবা বহা
বাকী আপুনি মোক কিবা এটা কথা ক'ম বুলি কৈছিল না ইম্পৰ্টেণ্ট কথা কথাটো হ'ল মানে আজি বহুত গৰম ন গৰমটো আছে কথাটো কওকচোন কি কথা বা আছে কথাটো সেইটোৱে আছে সেইটো কথা আচ্ছা হয় গৰম আছে বাৰু শুনছ অ চাহ তাহ কোনে বেয়া দ চাহ নাই মই ভাতো নেদাওঁ ভাত আৰু কেনে দ খিচাৰি হ'লেও বনাই দে শাক দা মই খিচাৰি নেদাওঁ একো নেদাওঁ কি হ'ল আৰু তোমাৰ নৰো মই মোৰ সুবিধা আছে অসুবিধা আছে তুমি যি কৰা কৰা মই নৰো মোক তাৰমানে জ্বালা দেও বুলি দিছি ফোচ ৰান্ধি খাই ৰাখছে কি মোৰ কি কৰা যায় কিবা কেন্দু খেদবা লাগব মই নৰো ভাত চাত বনবা হয় আঞ্জাই নাই কি বনাম আইডিয়া আচ্ছা ছাৰ এই এটা কথা হতো এই মোৰ আমাৰ মানে এওঁৰ কাৰণে এই কিবা এটা পোষ্ট চষ্ট পাম নেকি আপোনাৰ তাতে আচ্ছা পোষ্ট মানে কি এতিয়া বৰ্তমানতো ভেকেণ্ট নাই বাকী ওলালে মই কম দিয়ক জনাম দেখাক কৈ দিম ছাৰ মোৰ কাৰণেও কিবা এটা চাই না নেকি কাম চাম পিছতো হ'ব আগে চৰবাতটো খাই লওঁ চৰবাতটো খাওঁ ছাৰ দেখা আপুনিও বহুত কষ্ট কৰিলাক কিন্তু নিমু টেঙা চৰবাত দক পাৰাটো হলাম পালাক না ছাৰে কিন্তু ডাঙৰ গিলাচটো হাতত লৈছি লগ দক ছাৰে সন্মানী আপনিতো আপুনি নিজৰ নিচিনা খাই লওক বঢ়িয়াকে চৰবাত ভাল লওক মাংস হৈছে ন হা মাংস মাংস উঠলি বা দেখা বঢ়িয়া বনাইছে একটু দোকান পালে পারিছি হাগাই লাগে নেকি আচ্ছা পাৰাখন উতলি আছে মোক মই আঞ্জাত দেখি যাম ও ইনভাৰ্টটো হানবাত দিছিলো কোনে পাৰা মাংস ভাল ঠিক হৈ যাব বাবা মই আছো বহুত জল অলপ চাপো নেকি নাই বাবা এই অলপমান বতা হ'লে ভাল হয় বতা মানে তিল বতা হ'লে বেছি কামত দিব না আলু বতা হ'ব লাগে আলু বতাখিনি কৰি অলপমান 2 মিনিট দেই ঠিক আছে আচ্ছা ঠিক আছে কিমান হাগিম এইবা হেত এফালে ঘৰত জ্বালা গালা আলহীৰ এফালে পেটত খাদ্য জ্বালা গালা নৰিয়ে এনেকৈ এডাল হাগবে দিম এডাল হাগি থাকিম আৰু যাম আৰু লাগছি দেখা আপোনালোকৰ পিছফালটো বঢ়িয়া কিন্তু পৰিৱেশটো ভাল লাগছে নে আপোনাৰ একদম বঢ়িয়া পৰিৱেশটো সেউজীয়া পৰিৱেশ সেউজীয়া গ্ৰীণ গ্ৰীণ আচ্ছা এই মই পাত ধুনীয়া বিচাৰি আছো ৰ'ব অঁ বতাহনৰ কাৰণে আচ্ছা আচ্ছা বতাহ মানে অলপমান দেৰিকৈ কৰক বস্তুটো লাহে লাহে অলপমান সময়ো আছে ধৰক আমাৰ আপুনি কিয় নাই চিপা চিপি কৰিছিলেন গিয়া মানে বতৰটো অলপ মানে গৰম না আজি অঁ মাংস নাখালেই হয় তথাপিতো আপুনি জোৰ কৰিলাক না আচ্ছা বতাহখনত মই ভেদাইলতা দিম নেকি ভেদাইলতা অলপ দিব পাৰে এনে আপোনালোকৰ পিছফালে মানে সেই পৰিৱেশটো চাব নেকি পৰিৱেশটো অলপ চালু হৈ যাব মই আচ্ছা আচ্ছা খুব মন যায় আছে পৰিৱেশ চাবা হেৰি পিছফালে নাযাওঁ নেকি ইয়াৰ কিয়া মানে দেউতাই যে লেট্ৰিনটো বুকিং কৰি লৈছে হয় নেকি গোন্ধ হ'ব পাৰে না অঁ বেয়া চেন পানী আছে অঁ বলক ভিতৰতে বলক হয় নেকি না ভিতৰত মানে মই জয়ে ভাল হ'ব আৰু পেচাৰটো খুব বেয়া মোৰ কিবা কৈছে নেকি ছাৰ নাই মানে ঘটনাটো হ'ল মানে মোৰ মানে এটা ইমাৰ্জেঞ্চি কাম আছিল আচ্ছা মই আজি ভাতটো আপুনি ফ্ৰিজত থৈ দিব পাৰা মাংস হৈছিল কিন্তু হ'ব ফ্ৰিজত থ'ব কালি খাম মই আপুনি কোৱাৰ কাৰণে মই জ্বালাটো কম কৰি দিছিলোঁ ছাৰ হ'ব কথা নাই মই কালি আহিম এতিয়া যায় নেকি আপুনি মই যাওঁ দিয়ক মোৰ বহুত ইমাৰ্জেঞ্চি কাম আছে আচ্ছা ইমাৰ্জেঞ্চি যাওক দেই মই জইন কৰিম যাওক কোনো কাম হ'ব 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 নকৰিলেও কথা পাছে নাবাচা মছলাটো বাকীকেইটাক চাওক কি কৰি আছে মই তাতে ফুৰি আহোঁ পিছফালে মুখাল মোৱা হৈ আছে দেউতাই আজি বুকিং কৰি লৈছে কিয় না 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 মই ঘৰত যাওঁ ঘৰত মানে আৰু এওঁৰ লগত মোৰ ভাল হৈছে গম পাই এইমাত্ৰ ফোন মাৰিছে হয় নেকি ট্ৰেফিক আছে ফটো উঠিও ফটো ফটো কোৱাই এই বাৰীত দেখি নৰে সেইফালে বুকিং আছে দেউতাই আজি বুকিং কৰি লৈছে মোক যাবা দ নৰে যাবা দ নৰা বাবা সেইফালে ভিতৰত যাওঁ পাৰা মাংস হৈছে নহয় ভিডিঅ' মই যাওঁ মোক ফোন কৰিছি ঘৰত যাওঁ মানে এই মাই আহিছি বুলি জগন্নাথৰ পৰা জগন্নাথৰ পৰা আহিব লাগে আহিব লাগ মই হয় যাওঁ নেকি মই এই বাহানা বাবা কি হ'ল? অলপ জাম দিছি দে পেটটো জাম দিছি নে? আম হৈ গৈছে নি পাৰা জলখান হৈছে হৈছে খাব পাৰিবি অ শুনিছ অ অ মানুহগিলা ক'ত গেল মানুহগিলা গেল গেল মানে ক'ত গেল খেদিলো মই কেনকে পাৰৰ মাংসটো কি হ'ব মানুহ খেদলি বাৰু পাৰাৰ মাংস খাই সেই লেট্ৰিনত কিমান পাৰা উলিলি হিচাপ নাই
হা এলা টেকনিক আছে মোৰ টেকনলজি এই গৰমত ৰান্ধিব পাৰি নেকি ও ৰবা হেতো কেনকে খেদলা নেমু চৰবতেই মেইন আজি এটাই খাই খাহি এটাই খাই পঠা এটাই খাই পাৰা খাবিবা ভালকে অলপমান হিং আছিল এটাই মিছ কৰি দিওঁ মোৰ বুঢ়া হাগি পেলাই কেনে বাপৰে তোমাৰো তো কম মাথা নহয় কিন্তু আরে বেবিকা দাদা তোক চাই মই শিকছো আৰু এই ফুটটিকে মই আজি এটা কথাই কম